আজি সাৱতলীত গণৰাজ্য দিৱস উপলক্ষে 30 আৰু 55 বয়সৰ লোকসকলে সাৱতলী খেলপথাৰত এক বিশেষ আকৰ্ষণীয় ফুটবল খেল খেলে। পুৰণি সতীৰ্থ ফুটবল খেলখনে সকলো ৰাইজক আমোদ দিছে। এই বয়সত খেলুৱৈসকলে ফুটবল খেলিবলৈ পাই আনন্দত মতলীয়া হৈ পৰে। এই বয়সত ফুটবল খেল খেলি তেখেতসকলে পুৰণি দিনবোৰৰ কথা ৰোমন্থন কৰে। ফুটবল খেলৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ তেওঁলোকে প্ৰতি দেওবাৰে এখন ফুটবল আয়োজনৰ বাবে প্ৰস্তাৱ ৰাখে। স্বাস্থ্যই পৰম সম্পদ আৰু এই সুস্বাস্থ্য লাভ কৰিব পাৰি খেল-ধেমালিৰ জৰিয়তে। খেল-ধেমালি মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ আৰু এইবোৰ যুগে যুগে ধৰি খেলা হৈ আহিছে। কেৱল মনোৰঞ্জনৰ উৎস নহয়, আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবেও বহু উপকাৰ আছে। খেল-ধেমালিয়ে শাৰীৰিক গঠনত সহায় কৰিব পাৰে, দলীয় কাম আৰু সামাজিক দক্ষতা গঢ়ি তুলিব পাৰে, মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰিব পাৰে। খেল আৰু ক্ৰীড়াত অংশগ্ৰহণ কৰিলে শাৰীৰিক শক্তি গঢ়ি তোলাত সহায় হ'ব পাৰে আৰু সমন্বয় আৰু ভাৰসাম্য উন্নত হ'ব বুলি পুৰণি ফুটবল খেলুৱৈসকলে মত পোষণ কৰে।